নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয়কৈ ধৰিব পাৰিছে আজি মই কিনো ভিডিঅ' আপোনালোকৰ মাজত বনাব বিচাৰিছোঁ। আচলতে মই ভিডিঅ'টো দিনতেই আপোনালোকৰ বাবে ৰেকৰ্ডিং কৰিব লাগিছিল, যদিও নিজৰ কামত ব্যস্ত থকাৰ বাবে মই ভিডিঅ'টো আপোনালোকৰ বাবে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ। সেয়ে এই ৰাতিৰ সময়খিনিত কিছু পৰিমাণে আজৰি পোৱাৰ বাবে ভিডিঅ'টো এতিয়াই ৰেকৰ্ডিং কৰি লওঁ বুলি বহি লৈছোঁ। আৰু লাইটৰ খুব কাৰেণ্টৰ এইকেইদিন ঘৰত খুব সমস্যা দেখা দি আছে, গতিকে মই এইটো আপোনালোকে দেখিছে মোবাইলত ফ্লেছ জ্বলাই লৈছোঁ মোৰ অন্য এটা মোবাইলত। তো তলৰ পৰা ফ্লেছটো দি থৈছোঁ আৰু যাতে মোৰ ফেচটো অলপ ফ'কাছ হয়। তো বন্ধুসকল, মই অন্য কথাৰ মাজলৈ নগৈ আজি পোনপ্ৰথমে ডাইৰেক্টলি ভিডিঅ'টো যি কাৰণে বনাবলৈ আহিছোঁ তাৰ ওপৰতে মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। তো বলক বন্ধুসকল, দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰি পেলাওঁ। তো বন্ধুসকল, মই যিটো কেমেৰা অৰ্ডাৰ দিছিলোঁ সেইটো হৈছে এইটো কেমেৰা। আপোনালোকে দেখিছে চাগে, ভালদৰে দেখি নাপাবও পাৰে কাৰণ একেবাৰে লাইটৰ কণ্ডিশ্যনটো একেবাৰে বেয়া। মই তলৰ ফালৰ পৰা অলপ যদি পাৰিছোঁ আপোনাৰ ফ্লেছটো দিবলৈ চেষ্টা কৰিছোঁ। এইটো কেমেৰাটো আৰু এই বস্তুটো যিটো আপোনালোকে দেখি আছে চিচাৰৰ নিচিনা যিটো বস্তু দেখি আছে, এইটো এটা হৈছে ৱাটাৰপ্ৰুফৰ কাৰণে দিয়া হয়। এই বস্তুটো দিছে ৱাটাৰপ্ৰুফৰ কাৰণে দিছে, যাতে আপোনালোকে যেতিয়া এই কেমেৰাটো হেলমেটত লগাই পেলাই আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই গৈ থাকিব, তেতিয়া যদিও বৰষুণ আহে ই মানে ভিতৰত থকা কেমেৰাটোক পূৰা ছেফটি দিয়ে। বেছি দূৰ নহয় বাৰু, 30 মিটাৰমান দিয়ে চাগে। এইটোৱে ছেফটি কৰে, বহুত ছেফটিত ৰাখে কেমেৰাটো, মানে আপোনাৰ বচাই ৰাখিব। আৰু বৰষুণৰ পৰা আপোনালোকে যদি কেতিয়াবা কি হৈ যায়, নদী যদি যায়, নদীৰ পানীবিলাক অলপ চিনেমাটিক শ্বট ল'ব লগা হয়, তেতিয়া আপোনালোকে এই আপোনাৰ যিখন ৱাটাৰপ্ৰুফ আপোনালোকে দেখিছে এইখন আপোনালোকে মানে সুমুৱাই পেলাই ইয়াৰ ভিতৰত কেমেৰাটো সুমুৱাই পেলাই লক কৰি পেলাই আপোনালোকে ধুনীয়াকৈ এই চিনেমাটিক যিবিলাক শ্বট থাকে কেমেৰাৰ সেইবিলাক আপোনালোকে ল'ব পাৰে। এতিয়া বিশেষ এটা বস্তু আহিলে, ইয়াত চাওক এটা ক্লিপ আছে, আপোনালোকে দেখিছেনে নাই দেখা নাজানো, দেখিছে নিশ্চয়, মই দেখি পাইছোঁ। এইটো এটা চাওক আপোনালোকে, এইটো এটা ক্লিপ আছে। এই ক্লিপটোক যেতিয়া আপোনালোকে আগলৈ ঠেলিব তেতিয়া এই তলৰ পৰা ইয়াক টানিব লাগিব। এইটো টনাৰ লগে লগে ই খোল খাই গ'ল সম্পূৰ্ণভাৱে। খুব ধুনীয়া এটা বস্তু দিছে। এইটো খোলাৰ লগে লগে এইখন অট'মেটিক আপোনাৰ খুলিব আৰু এই ভিতৰতে এইটো কেমেৰাটো সোমাই আছে। আপোনালোকে দেখিছেনে নাই দেখা মই ক'ব পৰা নাই, তথাপিতো আৰু এইটো অলপ ফ্লেছটো দি দিছোঁ মই। এইখন আপোনালোকে দেখিছে, এই ভিতৰত যে যিখন আপোনালোকে ডিছপ্লে দেখি আছে এইটোৱে হৈছে কেমেৰাটো, ইয়াৰ ভিতৰত সোমোৱাই ৰখা হৈছে। মই এনেই সোমোৱাই ৰাখিছোঁ আৰু বেটেৰী সিমান চাৰ্জ নাই, চাৰ্জটো দি থৈছোঁ। আৰু ইয়াৰ আপোনাৰ এটা, মই প্ৰথমত যেতিয়া আহিছিলে, যিহেতুকে মই কেমেৰা আজিলৈকে চলাই পোৱা নাই, মোবাইলতে যি কৰিছোঁ আজিলৈকে চব ভিডিঅ' শ্বৰ্ট ফিল্মৰ পৰা, আগতে শ্বৰ্ট ফিল্ম কিছুমানো বনাইছিলোঁ আপোনালোকে গম পায়, গতিকে চব মই মোবাইলতে কৰা। ফাৰ্ষ্ট টাইম কিবা এটা বস্তু আনিছোঁ আপোনালোকৰ কাৰণে ব্লগ কৰিবলৈ। সিমান হাই বাজেটো নহয়, একেবাৰে ল' বাজেটত আনিছোঁ। আপোনালোকক কম কিমান পৰিব এই কেমেৰাটো যদি আপোনালোকে অৰ্ডাৰ কৰে। তো এই যিটো বক্স আছে, এই বক্সটোৰ ভিতৰত যেতিয়া আপোনালোকে কেমেৰাটো ৰাখিব, যেতিয়া লৈ পেলাই যাব আপোনালোকে হেলমেটত লগাই, তেতিয়া আপোনালোকৰ ইয়াত খুব ধুনীয়া কেইটামান মানে আপোনাৰ ফিচাৰ্ছ আছে। বস্তুকেইটা হৈছে কি, এইটো হৈছে আপোনালোকে যেতিয়া এইটো যদি একবাৰ আপোনালোকে দবাই দিয়ে তেতিয়াহ'লে এই যিটো পিন দেখি আছে আপোনালোকে, যিটো ছুইচ দেখি আছে, ছুইচ বুলিয়ে কৈছোঁ আৰু, এইটো যেতিয়া আপোনালোকে একবাৰ দবাব এই ৰেকৰ্ডিং লোৱা ষ্টাৰ্টটো হ'ব। আৰু এইটো যিটো আছে, এইটো যিটো ছুইচ আছে, এইটো আপোনালোকে একেৰাহে যদি দবায় তেতিয়াহ'লে ই কি হ'ব, অন হ'ব, কেমেৰাটো অন হ'ব আৰু ৰেকৰ্ডিং মোডত আহিব। এই বস্তুটো এইটো হৈছে আপোনাৰ কেমেৰাৰ চাউণ্ডটো আপ কৰিবৰ কাৰণে, মানে আপোনাৰ ভইচটো আপুনি যদি অলপ অভাৰত ইয়াত ৰেকৰ্ডিং কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো আছে ইয়াত, আপোনালোকে ভইচটো আপ কৰিব পাৰে ডাঙৰকৈ কৰিবৰ কাৰণে। আৰু এইটো হৈছে ল'। কেতিয়াবা কি হৈ যায়, কিছুমান কেমেৰাত আপোনালোকৰ ভইচবিলাক বহুত বেছি হাই হৈ যায়, গতিকে হাই হোৱাৰ ফলত কি হৈ যায়, আপোনালোকৰ বাহিৰৰ যিবিলাক নইজ থাকে সেইবিলাক বেছি কেপচাৰ কৰে। গতিকে আপোনালোকে কি কৰিব পাৰে, এইটো যিটো তলত একেবাৰে লাষ্টত আছে, এইটো কৰি পেলাই আপোনালোকে নিজৰ যিটো ৰেকৰ্ডিং ভইচ এইটো ল' কৰিব পাৰে। তো গতিকে এবাৰ মই এইটো বস্তুটো অন কৰি দেখাওঁ আপোনালোকক। এইটো মই বক্সৰ পৰা ওলাই লৈছোঁ। ফাৰ্ষ্ট অফ অল কেমেৰাটো, এইটো কেমেৰাটো আপোনালোকে একদম ধুনীয়াকৈ মানে এইটো হেলমেটত
লগাই পেলাই ধুনীয়া এটা সেটআপ কৰি পেলাই আপোনালোকে মটো ব্লগিঙৰ কাৰণে খুব ভাল হয় মই বাহিৰত পিকচাৰ চাইছিলোঁ ইয়াৰ যেহেতুকে ইয়াত আৰু এটা বস্তু ক'বলৈ পাহৰিছোঁ ইয়াত আপোনালোকে মেমৰি কাৰ্ড SD কাৰ্ড সোমাব লাগিব এইটো ওপৰত এটা দিছে তলত আপোনাৰ ডাটা কেবল চাৰ্জৰ কাৰণে আৰু ওপৰত আপোনাৰ মেমৰি কাৰ্ডৰ কাৰণে আপোনালোকে ইয়াত SD কাৰ্ড সোমাব লাগিব আৰু যেতিয়া SD কাৰ্ডত আপোনালোকে ইয়াত সোমাই দিব তেতিয়া ই আপোনাৰ ৰেকৰ্ডিং লোৱা ষ্টাৰ্ট কৰিব এতিয়া চাওক এই যেটো আছে এটো যেটো বটন আছে এটো মই একেলগে প্ৰেছ কৰিম তো বন্ধুসকল যেতিয়া মই এই বটনটোত একেৰাহে প্ৰেছ কৰিম তেতিয়া ই অন হ'ব কাৰণ এয়া দেখিছে আপোনালোকে ইয়াত ইয়েলো লাইট এটা জ্বলিছে আৰু এফালে চাওক আপোনালোকে অন লৈছে ইয়াত লিখা আছে আৰু এটো ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গৈছে কিন্তু ইয়াত এতিয়া আমি ৰেকৰ্ডিং কৰিব নোৱাৰো কাৰণ এই কেমেৰাটোত SD কাৰ্ড সোমাব লাগিব মই অলপ আগতে কৈছো SD কাৰ্ড যেতিয়া সোমোৱাম ইয়াত তেতিয়া ই ৰেকৰ্ডিং লোৱা ষ্টাৰ্ট কৰিব তো ইয়াৰ লগত যিবিলাক বস্তু আহিছিল সেইবিলাক অলপ মই দেখাই দিম তাৰ পিছত ইয়াৰ বাজেটৰ কথা লৈ আহিম বাজেট কিমান কোট কেনেকে কি পৰিছে সেইবিলাকৰ কথা মই পাতিম আপোনালোকৰ লগত আৰু লিংকটো আপোনালোকক ডেসক্ৰিপচনত মই দিয়া থাকিব এড কৰা থাকিব আপোনালোকৰ গতিকে আপোনালোকে যদি ভাবে যে কেমেৰাটো লোৱাটো উচিত তেতিয়াহলে আপোনালোকে ল'ব পাৰে এইবিলাক মই আৰু এইবিলাক মানে এনে ফিট কৰি চাইছিলো ইয়াত দিছে আপোনালোকক বহুত গিটা ভাল ভাল বস্তুৱে দিছে তো ইয়াৰ লগত আহিছে দুটা এইটো আপোনালোকে দেখিছে দুটা যিগিটা নেকি আপোনালোকে মানে বাইকৰ যদি আপোনালোকে হেলমেটত লগাব নোৱাৰে তেতিয়াহলে যিডাল বাইকৰ হ্যান্ডেল থাকে তেতিয়াহলে এই বাইকৰ হ্যান্ডেলটো এটো ফিট কৰিব পাৰে ধুনিয়াকে ফিট কৰি পেলাই আপোনালোকে বাইকৰ হ্যান্ডেলতে কেমেৰাটো সেটআপ কৰি পেলাই আপোনালোকে ভিডিও ৰেকৰ্ডিং কৰিব পাৰে এইগিটা দিছে তাৰ পিছত বেছি বস্তু নাই বাৰু এইগিটা দিছে আপোনাৰ পিন আপোনালোকে পিন কৰিবৰ কাৰণে পিন গিটা লগাব লাগিব এইগিটা আপোনাৰ নট কচিব লাগিব আৰু ইয়াক ধুনিয়াকে মই পেলাই এই দুটা দিছে লগত আৰু এইবিলাক আছে সৰু সৰু কিছুমান বস্তু আছে আৰু আপোনালোকক কেতিয়াবা মই যিদিনাখন ভিডিও ৰেকৰ্ডিং কৰিম সেইদিনাখন ধুনিয়াকৈ দেখুৱাই দিম আৰু লগত এডাল ডাটা কেবল দিয়ে ডাটা কেবলডাল মোৰ সাগে বাহিৰৰ ৰুমত আছে গতিকে মই এটা দেখুৱাব নোৱাৰিম তো গতিকে এতিয়া মই আহো বাজেটৰ কথা পাতিম আৰু আপোনালোকক পূৰ্বে দেখাম হয়তো কিছুমানে বিশ্বাস নকৰিব পাৰে কাৰণ আপোনালোকে জানে কিছুমান এডত দেখাই থাকে যে এই কেমেৰাবিলাক দেখুৱাই থাকে যে একেবাৰে কম প্ৰাইজত পোৱা যায় ইউটিউবতো বহুত ভিডিও দেখিবলৈ পোৱা যায় যে একেবাৰে কম প্ৰাইজত এইবিলাক কেমেৰা মানে সেল কৰা হয় বুলি কিন্তু কিছুমানে বিলিভ কৰে কিছুমানে বিশ্বাস কৰে আৰু কিছুমানে নকৰে মই যি দেখিছো আপোনালোকে বিশ্বাস কৰাটো ভাল আৰু আপোনালোকক মই যেটো এই কেমেৰাটোৰ বাজেটৰ কথা কম আপোনালোকে শুনিলেটো নিশ্চয় অৰ্ডাৰ কৰিব বিচাৰিব সেই গতিকে মই পুনৰ কৈছো মোৰ ডেসক্ৰিপচনত আপোনালোকে চাব তাত মই লিংকটো এড কৰি দিছো আৰু আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকৰ এড্ৰেছ বিলাক দি পেলাই আপোনালোকে কেমেৰাটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এতিয়া চাওক এইটো মই ফালি পেলাই খতম কৰি দিছো এইটো হৈছে ইয়াত আপোনালোকে এতিয়া আখৰবিলাক উলুটাকৈ আহিছে ইয়াত এতিয়া স্পৰ্টছ কেম বুলি লিখা আছে মানে স্পৰ্টছ কেমেৰা হয় ইয়াত দেখিছে আপোনালোকে আখৰবিলাক উলুটাকৈ আহিছে আখৰবিলাক অলপ উলুটাকৈ আহিছে মই পেকেটটো উলুটা কৰি ল'ব লাগিব সাগে পেকেটটো উলুটা কৰিলো নহব কি জানি তো ইয়াত মই পঢ়ি দিছো আপোনালোকক পিছত আকৌ একবাৰ দেখুৱাই দিম মই বেক কেমেৰাৰ পৰা এটো 180 পিক্সেলত আছে লগতে এই পেকেটটো হৈছে সেকেন্ড নম্বৰ পেকেট ইয়াত আপোনাৰ গোটেই ডিটেইলছ বিলাক দিয়া আছে কি হয় কি নহয় ভিডিও ৰেকৰ্ডিং কেনেকে কৰিব কেনেকে নকৰিব সেই সকলোখিনি বস্তু ইয়াতে লিখা আছে আৰু আপোনাৰ কিমানত ভিডিওটো আপোনাৰ ৰেকৰ্ডিং হ'ব আপোনাৰ ভিডিও ৰিজল্যুশনটো কি হ'ব সকলোখিনি দিয়া আছে আৰু আপোনাৰ ৱাটাৰপ্ৰুফ মই কৈছিলো যে যেটো বাকচৰ কথা কৈছিল যেটো আপোনালোকক মই বক্স দেখুৱাইছিলো স্টাৰ্টিংতে ভিডিওটো স্টাৰ্টিংতে এই বক্সটো আপোনালোকে চক ইয়াত লিখা আছে 30 মিটাৰ লৈকে আপোনালোকৰ মানে ৱাটাৰপ্ৰুফ আপোনালোকক সেফটি দিব আৰু আপোনালোকে যেটো ভিডিও আপোনালোকৰ যেটো এংগল হ'ব ভিডিও আপোনালোকে ৰেকৰ্ডিং কৰা এটো আপোনালোকে 140 ডিগ্ৰী লৈকে কৰিব পাৰিব আৰু এটো দিয়া আছে আৰু এইবিলাক আপোনালোকে গম পাইছে আৰু কিবা কিবি মুঠতে গতিকে ইমান বিলাক আপোনালোকক কৈ নাথাকো ভিডিওটো বহুত দীঘলীয়া হৈ গৈছে তো এটোৱে হৈছে মেন পেকেটিং বক্সটো এটোৰ ভিতৰতে পেকেট হৈ পেলাই আহিছিল আৰু ইয়াত আপোনাৰ কোম্পানীটোৰ নাম লিখা আছে কোম্পানীটোৰ নাম আপোনালোকে ইয়াত দেখিছে চিপ ৰকেট বুলি লিখা আছে আৰু আপোনালোকে ইয়াত যদি প্ৰাইচটো চাই তেতিয়াহলে এটো only 2400 গতিকে 2400 বাজেটৰ ভিতৰত এটা খুব সুন্দৰ একচন কেমেৰা আপোনালোকে পাইছে বা পাব মই হলো পালো আনিলো আৰু ভিডিও যেতিয়া কৰিম আপোনালোকে নিশ্চয়কৈ চাব পাৰিব আৰু ইয়াত দিয়া আছে কোম্পানীটো প্ৰডাক্ট নেম
বুলি দিয়া আছে ইয়াত আপোনালোকে চাব পাৰে চাব পাৰে আৰু কেমেৰাটোৰ যিটো নাম হৈছে এই নামটো হৈছে নইজ প্লে আল্ট্ৰা HD একশ্যন কেমেৰা ব্লেক 16 মেগাপিক্সেল 16 মেগাপিক্সেল কেমেৰা কোৱালিটিটো আছে আপোনাৰ 16 মেগাপিক্সেল গতিকে এই নইজ প্লে আল্ট্ৰা HD একশ্যন কেমেৰাটো এটা কাৰণে ভাল যে আপুনি যেতিয়া আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰি থাকিব তেতিয়া আপোনাৰ ভইচটো যিবিলাক নইজ আহি থাকে সেই নইজবিলাক কাট কৰি দিয়ে খুব ভাল এটা কেমেৰা গতিকে আপোনালোকৰ যদি প্ৰয়োজন আছে ইমানটো বাজেটৰ ভিতৰতে যদি আপোনালোকে 3000ৰ বাজেটৰ ভিতৰতে যদি আপোনালোকে এটা একশ্যন কেমেৰা আনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এই কেমেৰাটো অৰ্ডাৰ কৰিব পাৰে তো বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুসকল আপোনালোকক এইখিনিত মই আৰু এটা কথা কৈ থওঁ যদিহে আপোনালোকৰ ইউটিউবত এটা চেনেল আছে আৰু আপোনালোকে মটো ব্লগ কৰি আছে গতিকে মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে যদি একশ্যন কেমেৰা ল'ব বিচাৰিছে তেতিয়াহ'লে পোনপ্ৰথমে এনেকুৱা এটা আপোনালোকে ল' বাজেটৰ কেমেৰা লৈ লওক আৰু আপোনালোকৰ যিটো মটো ব্লগিং তথা ইউটিউব জাৰ্নি হেতু আপোনালোকে ষ্টাৰ্ট কৰক যেতিয়া আপোনালোকৰ চেনেলবিলাক গ্ৰ' হ'ব ভিউজ আহিব তেতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ যাব আৰু এটা হাই বাজেটৰ কেমেৰা আনি পেলাই আমাৰ অসমৰ যিমানবিলাক ইউটিউব দৰ্শক আছে সকলোকে আপোনালোকে মনোৰঞ্জন দিবলৈ চেষ্টা কৰিব ময়ো এতিয়া পোনপ্ৰথমে ফাৰ্ষ্ট মোৰ মটো ব্লগিং কৰিম বুলি ভাবিছোঁ গতিকে এই কেমেৰাটো আনি লৈছোঁ আৰু ধামাকাদাৰ কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম গতিকে সেই ধামাকাদাৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব গতিকে পুনৰ আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজৰ ককাই ভাই বন্ধু মানে সব ভাবি পেলাই আৰু আপোনালোকে সাবস্ক্ৰাইব বটনটো হিট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি পেলাই আপোনালোকে অল কৰি দিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে গুড নাইট শুভৰাত্ৰি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম